আজি এই মাহে কাৰোবাক শুৱেই পাছে চাৰিম। কি কোৱা, সঁচা শুৱাবি নেকি? তে এনে ভৰাইছো নেকি এই মাহতে? চাই থাকচোন তই। এইটো ৰিংকু আহিছে, একে শুৱাই দি নহ'লে। ক'তে? আহক ৰয়, তই মনে মন থাকবি দে। মই অলপ নাটক কৰিব লাগিব তাৰ আগত, তেতিয়াহে শুৱাব পাৰিম তাক। আছি আৰম্ভ কৰ নাটক। তই কি কয়, এক পেকেট চিখৰ আগবাৰতে কোম্পানী চুবকে গিল দিব পাৰিব? আমাৰ কথাটো বেলেগ, এতিয়া আমি খায়ে থাকোঁ। মই কেতিয়া ক'লো তোক চিখৰৰ কথা? মই নাটক কৰি আছো, তই গম নাপা নেকি? এই বৰ বইনীৰ পুতক হাতে কি বকি আছে? এক পেকেট চিখৰ খাব নোৱাৰো আগবাৰতে, এন্ধেই পাৰে। মোৰ দৰে চিখৰ খাই পাইছে তন্ধে টকৰাত? ৰিংকু দেখোনে, ক'ত যা? আহ ৰ, অলপ কাম আছে। তন্ধেতে বহি কেনে কি মেল পাতি আছে? ৰিংকু তয়ে কচোন, তন্ধৰ দৰে চলি আকৌ তাই ডাঙৰ এক পেকেট চিখৰ নিচুবোৱাকে আগবাৰতে গিল দিব পাৰিবি? মই ইয়াক কৈ আছো বোলো এন্ধে নৰয়ে, এন্ধে চিখৰ চুফুৰিতে দেখৰাই খায়, এন্ধে গোটাই খাবা ক'ত পাৰব? আমাৰ কথাটো বেলেগ, এতিয়া আমি খায়ে থাকোঁ। ই বইনাকৰ পুতকে মোৰ কথা নাম নাই। ৰিংকু তই ক'ৰবাত যাবা আছিল নে? যাগে যা। এন্ধে বৰ পকে আছে মেক চকলাই। ৰচোন এন্ধক দুখে আছো মই। তই চিখৰ খাৱা কথা কৈছা, তন্ধে একলাই পাৰা নেকি? আমি কি নৰো? তোক কোনে ক'লা আমি নৰো বুলি হা? নহয় তাৰ মানে কি জানা, তন্ধে দুখে মিঠা চুফুৰি যি আছে বাবলি কল নেকি, সেইগিলা আহি থকা দেখা পাওঁ, সেইকাৰণে কৈছো দে। চিখৰ খালিও কেতিয়াবাই চুফুৰিতে দেখৰাই খান পাওঁ। মোৰ দৰে চিখৰ খাই পাইছা তই বৰ বইনীৰ পুতক? দি ক'ত আছে চিখৰ, খাই লৈ হৈ যাওঁ তোক। নালগে যা, বেমাৰ চেমাৰ হৈ যাব এনেই কৈছো তোক মই। দি বুলি কৈছো না, দি। তন্ধে কি বুলি ভাবছে মোক, খাবা নৰো? চাই থাক খাবা পাৰো নে নৰো। তই ইমান জোৰ কৰছে যাতে তোক দেও মই, কিন্তু এটা কথা। কি কথা? নিচুবোৱাকে এনকে একবাৰতে গোটাই গিল দিব পাৰবি নে গোটাই চিখৰ? চাই থাকছো পাৰো নে নৰো। তেলো খাবা ইচ্ছা কৰছে। চিখৰ এঘণ্টা কিয় নৰো? কেনে লাগছি মুখখন গোটেই বালা বালা লাগছি তোকে? চুৱাৰৰ বাচ্ছা, তোক খুৱাবা কাৰণে নামান চিখৰৰ লগত বালা আৰু সৰু সৰু শিলমাখান মিলাই থৈ দিছিলো। খাইছে নে সেই মাহা? কেনে এতিয়া? আমাৰ জো কেনে লাগছি? কুকুৰৰ পুতকাত, বইনাকৰ পুতকাত কৰি কি শুই থৈ গেলি মোক এগিলা? বালা আৰু শিলমাখা ঘেণ্টা গোটাই গিলি দিলো দেখোনে। এতিয়া কি হ'ব মোৰ? মোৰো তেল সেন্ধৰ কথা শুনি গোটাই মাখা গিলি দিলো, কেতিয়াবা কি হয়? মাই পেটটো মস্তো বিয়াইছে। মায়ে মৰলোৱে, পেটটো কি বিয়াইছে? মায়ে কি হৈছে বাছা তোৰ? কেংকে আছা? আল্লাহ কি বা হ'ল ইয়াৰ? মায়ে পেটটো মস্তো বিয়াইছে মোৰ। কেংকে বিয়াইছে তোৰ পেটটো? কবা নৰো মাই কিয় বিয়াইছি। বয়া বস্তু কিবা খাইছিলি নেকি তই? বয়া বস্তু মই ক'ত খালো তই জানা দেখো মই নাখাওঁ বুলি। ৰচোন মই অলপ পদ্ম শাক বটি লৈ আহিছো ভাল পাবি ৰ। ৰিংকু তোৰ কি হৈছে? মায়েৰে কলাক এতিয়া কি হৈছে তোৰ? নকবি দে ভাই, মই পেটৰ বিহুত থাকিব পাৰা নাই। কিয় পেট বিয়াইছি? কিবা খাইছিলি নেকি? তাৰ মানে কি জানানে, কেঁচৰা পৰা যিটো সিদিনাখানে মোক চিখৰৰ লগত বালা আৰু শিলমাখান খুৱাইছি, গোটাই পেটৰ ভিতৰত আছে মোৰ। কি কয়? তই বালা আৰু শিল খাই দিছে? সেইকাৰণে পেটটো বিয়াইছি তোৰ? মই গমেই নাপলো নে বাল, মাৰি দিলে গোটা সোপা সোমাই গৈছি পেটৰ ভিতৰত ঘণ্টা। তে মায়েৰ আগত কিয় কোৱা নাই সেইগিলা খাৱা বুলি? মায়ে দেখোন গালি পাৰবো বাল, কেংকে ক? হাগাতে ওলা নাই নেকি এইগিলা? হাগবে যাৱাই নাই, কেংকে ওলব হাগাই দেখো লাগা নাই। তই যাচোন যা একবাৰ হাগবা, কিজানি ওলাই। বল দি হাগবি, ওলব যা। তন্ধে কৈছে যাতে যাওঁ দে একবাৰ, চাওঁ চেষ্টা কৰি ওলাই না। যা নৰলি আৰু ডাক্তৰৰ তাতে যাব লাগব, যা ডাক্তৰক দেখাব লাগব। ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট পাৰ্ট লাগিলে কমেণ্টত জনাবা।